मोर चेनेलर आरो এটা ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো কুশলে আছে মই যেহেতু নতুনকৈ ভিডিও বিলাক বনাবলৈ লৈছো এনেকৈ কথা কোৱাটো মোৰ বাবে একেবাৰে নতুন গতিকে কথা কোৱাতে নিশ্চয় বহুতো খুটিনাটি ৰৈ গৈছে ভৱিষ্যতে ভালকৈ ক'বলৈ যত্ন কৰিম মই বিদ্যালয়ৰ পৰা আহি পাইলোহি কিছু সময়ৰ আগতে আহি পোৱাৰ পাছত ভাত পানী খাই আজৰি হৈ ভাবিলো ভ্লগ এটা অলপমান বনাই লওঁ মোৰ হাতত সময় যেহেতু বহুত বেছি নাই মই কিছু সময়ৰ পাছতে ডিব্ৰুগড়লৈ যাম মোৰ লৰাটোৰ এটা চিকিৎসা চলি আছে মই যেটো কথা আগৰ ভিডিও এটাত উল্লেখ কৰিছিলো তাৰনো কি চিকিৎসা চলি আছে এই বিষয়েও মই ভৱিষ্যতে আপোনালোকক জনাম যেহেতু কন লৰা ছোৱালীৰ পিতৃ মাতৃ সকলে এইবিলাক কথা জনাটো খুব জৰুৰী ধৰিলক এখন যুদ্ধ চলি আছে নাজানো যুদ্ধখনৰ শেষ কত জয় হনে নহ মাত্ৰ পিতৃ মাতৃ বিলাকলৈ কন শিশু সকলৰ মাক দেউতাক সকললৈ এটাই অনুৰোধ আপোনালোকে নিজৰ আজৰি সময় উলিয়াবৰ বাবে হিহঁতৰ হাতত আপোনালোকৰ মোবাইলটো কেতিয়াও এৰি নিদিব বা তাহাতক মোবাইলটো চাবলৈ দি আপোনালোকে আপোনালোকৰ বাবে আজৰি সময় নলিয়াব যিমান পাৰে আপোনালোক হিহঁতৰ লগত থাকিবলৈ যত্ন কৰক যেটো মই নকৰিলো আৰু যাৰ ফলত মই এতিয়া সাংঘাতিক ধৰণৰ এটা সমস্যাত ভুগিব লগা হৈছে আপোনালোকৰ লগত যাতে এনেকুৱা নহওক তাৰ বাবে মই আপোনালোকক মোৰ ফালৰ পৰা অনুৰোধ জনালো সকলো মানুহৰে কিবা এটা কাম কৰাৰ একটা উদ্দেশ্য থাকে একোটা উদ্দেশ্য আগত ৰাখি মানুহে কামত আগবাঢ়ে গতিকে মইওনো কিয় ভিডিও বিলাক বনাবলৈ ললো আপোনালোকক এখিনতে জনাবলৈ লৈছো পোন প্ৰথমে মানুহ অনুকৰণ প্ৰিয় হেতু কথা সকলোৱে জানে যে কাৰবাক অনুকৰণ কৰি মানুহে কাম বিলাক কৰে গতিকে মইও দেখিছো বিভিন্ন জনে বনাই ভাল লাগে তেওঁলোকক চাই থাকি গতিকে মই ভাবিছো মইও বনাও মোৰ জীৱনৰ বিভিন্ন সময়ত বিভিন্ন অভিজ্ঞতা হয় বিভিন্ন ঘাট প্ৰতিঘাত হয় সকলো বিলাক কথা কাৰবাৰ আগত কৈ ভাল লাগে গতিকে মই ভাবিছো এনেকৈ ভিডিওৰ যোগেদি মোৰ কথাবিলাক যদি মানুহৰ লগত শেয়াৰ কৰো মোৰো ভাল লাগিব বা আপোনালোকৰো দিহা পৰামৰ্শ পাম গতিকে সেইভাবে প্ৰথম কথাটো হৈছে অনুকৰণৰ দ্বাৰাই মই অনুপ্ৰাণিত হৈছো ভিডিও বনাবলৈ মই যে কেৱল কাৰবাক অনুকৰণ কৰি ভিডিও বিলাক বনাবলৈ লৈছো এনেকুৱা কথা নহয় অন্যান্য কিছুমান কাৰণো আছে যাৰ বাবে ভিডিও বনাই আপলোড কৰিবলৈ মন গল হেবিলাক কথাও কেতিয়াবা আপোনালোকৰ লগত শেয়াৰ কৰিম আৰু মই বিছনাখনত মাত্ৰ পৰিছিলো গৈহে উঠি আহিবৰ হলে যেহেতু যাবৰ হ'ব বেছি দেৰি আৰু নাই হাজু খবৰ হল ইহঁতটাকো হাজু কৰিব লাগিব অৱশ্যে ছোৱালীজনীক হাজু কৰিব মই নালাগে তাই নিজে নিজৰ কামবিলাক কৰিব পৰা হৈ গল কেৱল লৰাটোক হাজু কৰি দিব লাগিব আৰু সিহঁতটাই ধুনীয়াকৈ খেলি আছে মই আহি দেখিলো তাহাঁতি খেলি আছে তাহাঁতি খেলি থকা দেখি ভাবিলো মনে মনে ভিডিও এটা বনাই থওঁ পিছে মনে মনে বনাব নোৱাৰিলো দুইটাই পিৰিকা পিৰিকৈ চাই আছে আৰু খেলা মানেনো কি আৰু গাজিঙা বস্তু কিছুমান আছে হেখুপাকে জাৰুককৈ বাকি লৈ অটত ছটিয়াই অট পেলাই ঠিক তেনেকুৱা ধৰণৰ কাম কিছুমানে চলি থাকে আৰু কেতিয়াবা এনেকুৱাও হয় যে একেটা বস্তুকে দুইটাই টনা জোৰা কৰি থাকে বাইক ডাঙৰ যদিও তেনেকুৱা ধৰণৰ টনাটনিও মাজে মাজে চলি থাকে আৰু বেছি দেৰি নাই যেহেতু কৈছোৱে গতিকে আমি যাবৰ বাবে হাজু হাও আৰু আমি কোনফালেদি যাওঁ পথটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তেতিয়াহ'লে হাজু হৈ লওঁ
এয়া আমি ওলাই আহিলোঁ আৰু ভাবিছিলোঁ ধুনীয়াকৈ এটা ভিডিঅ' বনাম, কিন্তু ল'ৰাটো কোচতে শুই দিলে, ভিডিঅ' বনোৱা নহ'ল। আমি এটা চমু ৰাস্তাইদি আহি আছোঁ, যিটো ৰাস্তা 52 নং বি ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংলগ্ন হৈছেগৈ। এই ৰাস্তাটো আমি আগতে ভালকৈ চিনি পোৱা নাছিলোঁ বা আগতে অহাও হোৱা নাছিল। এতিয়া কিন্তু ৰাস্তাটো আমাৰ খুবেই পৰিচিত হৈ পৰিল। এই ৰাস্তাটো শ্বৰ্টকাট, গতিকে আমি এইফালেদি আহোঁ আৰু বাটটো খুব ধুনীয়া আৰু লগতে তাৰ পৰিৱেশটো খুব সুন্দৰ। দুইফালে বাগান আৰু চাৰিওফালে সেউজীয়া সেউজীয়া, খুব ভাল লগা পৰিৱেশ এটাৰ মাজেদি আমি আগুৱাই গৈ আছোঁ। এতিয়া আমি 52 নং ৰাষ্ট্ৰীয় ঘাইপথত উঠিলোঁ। এইফালে ৰাজগড়লৈ যায় আৰু এইফালে যায় ডিব্ৰুগড়লৈ। গতিকে আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ ডিব্ৰুগড়লৈ 52 নং ৰাষ্ট্ৰীয় ঘাইপথেদি। গতিকে ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, সিমানতে মই মোৰ ব্লগটো আজিলৈ সামৰণি মাৰিলোঁ। আৰু এটা ব্লগত আকৌ আপোনালোকক লগ পাম। আশা কৰোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।